যাই আছো আমি পিকনিক কৰিবলৈ আৰু দুইটা খালা দিলে দুইটা এক্সট্ৰা কৰি হে মিটাৰ লটা নিচে ফাইনালি এবাৰ ময়ো উঠিলো গাড়ীত ওয়াকো উঠিয়ে আৰু কি কই চৰ গৈ দিও ঠিক আছে আও হাই আলা আজি আমি গৈ আছো শংকৰগলা পিকনিক কৰিবৰ কাৰণে তো আজি যেহেতু বৰষুণৰ বতৰ কিনকিনিয়া বৰষুণ পৰি আছে তো মজা হ'ব পিকনিক খাওয়াৰ ইন্টাৰেষ্টে বেলেগ হৈ যাব যেহেতু বৰষুণৰ বতৰ গৈছো এতিয়া পিকনিক খাবলৈ শংকৰগলা কমলা বাগান এয়া আহি পালো আমি শংকৰগলা কমলা বাগান এখন মেইন গেট ইয়াতে টিকেট কাটিব লাগিব ইয়াত টিকেট কাউন্টাৰ আছে ইয়াতে 50 টকা দি টিকেট কাটি ললো আৰু এতিয়া ভিতৰত সোমাই গৈ আছো আমি এওঁলোক আহিছে আসলতে এটা এনজিঅ'ৰ পৰা আৰু এওঁলোকে এনজিঅ'ৰ পৰা আহিছে কমলা বাগানলৈকে ইয়াতে পৰিৱেশৰ ওপৰত সাৰ্ভে কৰি আছে এওঁলোক সাৰ্ভে কৰিবৰ কাৰণে ইয়ালৈকে আহিছে তো এওঁলোক সাৰ্ভে কৰি আছে এতিয়া গোটেই কমলা বাগানখন আৰু এওঁলোকৰ এই বাইকবিলাক এনেকৈ আনি শাৰী পাতি ৰাখিছে এখন এখনকৈ আপোনালোকে চাই থাককচোন তেওঁলোকে সাৰ্ভে কৰি আছে কমলা বাগান আহি পোৱাৰ পিছত আমি ক'ত পিকনিক খাম সেই প্লেচটো বিচাৰি সৰ্বশেষত আমি প্লেচ এটা বিচাৰি পালোঁ ঝৰ্ণাৰ মাজত এখন ওখ ঠাই আছে তাতে আমি পিকনিক খাম তো সেয়েহে আমি পিকনিক ইয়াত প্লেচখন চিলেক্ট কৰাৰ পিছত আমি বস্তু বাহিনীখিনি গাড়ীৰ পৰা নুমাই আনি আছোঁ আমাৰ বস্তু বাহিনী আনা প্ৰায়ভাগ কাম হৈয়ে গ'ল প্ৰায় এতিয়া আমি আৰম্ভ কৰিম এতিয়া এয়া আমাৰ খুৰা ভাইটিহঁতে তেওঁলোকে মছলাখিনি ৰেডি কৰি আছে যেহেতু আমি পিকনিক খাম পিকনিকটো আমাৰ বেলেগতকৈ অলপ বেলেগ যেহেতু আমি আজি খাম ৰুটি আৰু মাংস যেহেতু আমাৰ পিকনিকটো অলপ বেলেগ তাতে কিনকিনিয়া বৰষুণৰ বতৰ মজাই বেলেগ হ'ব আপোনালোকে চাই থাককচোন ঠিক আছে বের মাথা বিকটি মাথার কথা কইস মাথা মানে এটু সব হেডটো হেডটো বনাইছো আৰু হেডটো সেই ৰাকেশে কাটিব তাৰমানে হেডটো ৰাকেশ কাটাৰ কাৰণে ভাল এইটো কি ভাই গাড়ি দাঁড়াতে সাথী আছে নিয়ে যা ওই ছাতি একটা গাড়িতে আছে রাকেশ লই আসুন রাকেশ আনছি তো তুই না না আৰু এটা আছে তিনিটা ছাতি লইয়া জলদি লইয়া সবে কাম কাজত ব্যস্ত হৈ আছে এই আমাৰ হাঁহৰ মাংসখিনি ওয়াও
মজাকে এতিয়া মামা একো নকয় নেকি? কিবা কৈ দিয়া মামা। হ্যাঁ মামা, মামা বম বম বলে সব চলে। এয়া রজনীত আছে, পুরা আছে, খাই আছে। 4 বাটি মাংস লৈছে আৰু ৰুটি প্ৰায় 20 খান মান খালে। আমাৰ ৰজনীত আছে আৰু মাংস লাগে, আৰু এক বাটি আনি দিছে। ৰজনী আছে পুৰা খাই আছে, মোটামুটি পুৰাকে খাই আছে। কেনা লাগছে খাই কেনা লাগিল ভাই? আপোনালোকে চাই থাকক না, ইয়াক গেষ্টিকে পানী খাই আছে। এওঁৰ লগত ইমান গেষ্টিক পানী মানে 5 লিটাৰ ড্ৰামো কম হৈ যায়। চাই থাককচোন। হাই Hello! হাই আমাৰ ইতিমধ্যে পিকনিক শেষ পাল, এতিয়া আমি ঘৰলৈ যাম। তো অলপ লাষ্ট টাইম এনজয় কৰি আছো অলপ। লাষ্ট টাইম এনজয়। তো ফাইনেলি আমি এতিয়া ঘৰলৈ যাম go back. এইবিলাক কি জোতাৰ পৰা ওলাই আছে নেকি? জোতাত কাৰ জোতা এইবিলাক? থাৰ্মকল ওলাই আছে আৰু অ' মাই গড, থাৰ্মকল, কাৰ্টুন, জোতাৰ ভিতৰত এইবিলাক কি ওলাই আছে? কিবা সাপ বেং ঠেং পাই দেখো। অ' মাই গড, কাপোৰ ওলাইছে দেখো। আৰু কি আছে? আৰু নাই। চাওক, এইবোৰ জোতাৰ পৰা এইবিলাক ওলাইছে। আপোনালোকে দেখিলে গম পাব। চাওক, কাৰ্টুন, এইবিলাক কাৰ্টুন, ৰছী, কিবা কাপোৰ, চব ওলাইছে এতিয়া এই জোতা। যাই আছো আমি এতিয়া কফি তোলা। বৃষ্টি এনে এতিয়া আমি গাড়ী ষ্টাৰ্ট কৰিলো ঘৰত যাবৰ কাৰণে। খাই দিয়া। ব্লগিং প্ৰথম ভিডিঅ'। এই ভিডিঅ'ত কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে নিজে বুলি ক্ষমা কৰি দিব। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।